নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আমাৰ কথা পাতিব বিচাৰিছোঁ, অৰ্থাৎ সংবাদ মাধ্যমৰ কথা পাতিব বিচাৰিছোঁ। বিশেষকৈ শেহতীয়া পৰিস্থিতিত সংবাদ মাধ্যমৰ কিছু কথা আজি আমি পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। যে ভাৰতবৰ্ষৰ পাকিস্তানক যে সামৰিক প্ৰত্যুত্তৰ, তাক লৈ বিভিন্ন ধৰণৰ বা বাতৰি চলি আছে, বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰচাৰ আছে। সেই ভিডিঅ'সমূহ বা সেই কথাসমূহ প্ৰচাৰ কৰিব যাওঁতে বিভিন্ন ব্যক্তি, সংবাদ মাধ্যম, সাংবাদিক ইত্যাদি তাৰ কোনো ভেৰিফিকেশ্যন কৰা নাই, সেই সন্দৰ্ভত কোনো চালি জাৰি চোৱা নাই, যাৰ বাবে আজি পুনৰ ভাৰতবৰ্ষৰ চৰকাৰে এক সাৱধানবাণী শুনাবলগীয়া হৈছে। দ্বিতীয়বাৰৰ বাবে সাৱধানবাণী শুনাইছে। এতিয়া সাৱধানবাণীত এই কথা কৈছে যে ভাৰতবৰ্ষৰ সংবাদ মাধ্যম, ডিজিটেল মাধ্যম এইখিনিয়ে যুদ্ধৰ ভিডিঅ'সমূহ প্ৰচাৰ কৰোঁতে সাৱধান হোৱা উচিত। লগতে যুদ্ধৰ লাইভ কাভাৰেজৰ ক্ষেত্ৰতো সাৱধান হ'বলৈ ইতিমধ্যে চৰকাৰে পৰামৰ্শ দিছে। এতিয়া দিয়াৰ সময়ত আমি কিছু কথা আঙুলিয়াই দিব বিচাৰিছোঁ যে কেইবাটাও ঘটনা। প্ৰথমটো হ'ল যে অসমত এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ এটা প্ৰতিবাদৰ ভিজুৱেল ল'বলৈ যাওঁতে বা এটা প্ৰতিবাদৰ দৃশ্যাংশ ল'বলৈ যাওঁতে সেই বেংকটোৰ কৰ্তৃপক্ষক প্ৰশ্ন কৰোঁতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ আছিল দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত দিলৱাৰ হুছেইন মজুমদাৰৰ সা সম্পত্তিৰ হিচাপ কৰা হ'ল। কিন্তু এইটো কথা কেতিয়াও আলোচনা কৰা নহ'ল যে দিলৱাৰ হুছেইন মজুমদাৰে সেই বেংকটোলৈ কিয় গৈছিল, বেংকটোত তেওঁ কি প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নখিনিৰ উত্তৰ আজিলৈকে নোলাল। প্ৰশ্নখিনি সন্দৰ্ভত কিছু কথা কৈয়ে থৈ দিয়া হ'ল, তথ্য প্ৰমাণ একো নোলাল। এতিয়া কথাটো হ'ল দিলৱাৰ হুছেইন মজুমদাৰে ব্যৱসায় কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, তেওঁ কেৱল সাংবাদিকতা কৰিব লাগে। এতিয়া সেইটো ক্ষেত্ৰত আমি ইতিমধ্যে ব্যাখ্যাটো দিছোঁ যে দৰমহা কিমান পায়, এজন ডিজিটেল সংবাদ মাধ্যমৰ সাংবাদিকে কেইটকা দৰমহা পায় সেই যুক্তিটো আমি ইতিমধ্যে দিছোঁ। এতিয়া সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পাছত ডিজিটেল সংবাদ মাধ্যম, পৰ্টেল বা ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন। মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈ দিলে যে এইসমূহক স্বীকৃতি দিয়া নাই, এইসমূহ স্বীকৃত নহয়। এতিয়া সেই কথাটোত আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে এটা বিশেষ শুনানি, কথাখিনি স্পষ্ট হৈ গ'ল। উচ্চতম ন্যায়ালয়ে আজি বহু কথাই কৈছে, বহুত গুৰুত্বপূৰ্ণ কথাই কৈছে। আৰু উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে আজিৰ দিনটোত ভাৰতবৰ্ষৰ যিসমূহ ডিজিটেল সংবাদ মাধ্যম আছে, ছ'চিয়েল মিডিয়া সংবাদ মাধ্যম আছে, পৰ্টেল আছে, এইসমূহক আজি স্বীকৃতি দিছে বা এইসমূহক আজি ৰাজহুৱাকৈ মান্যতা দিছে, সংবাদ মাধ্যম বুলি তেওঁলোককো স্বীকৃতি দিছে। এতিয়া কথাটো কি যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত এটা বিশেষ গোচৰ শেহতীয়াকৈ শুনানি আৰম্ভ হৈছে। সেই গোচৰটো হৈছে ANI বনাম উইকিমিডিয়া। ভাৰতবৰ্ষৰ অন্যতম সংবাদ গোষ্ঠী ANI উইকিমিডিয়া বুলি এটা সংবাদ গোষ্ঠীৰ বিৰুদ্ধে গোচৰ তুলিছে। উইকিমিডিয়া মানে উইকিপিডিয়া কথা কোৱা হৈছে। উইকিপিডিয়াটো চলাই উইকিমিডিয়া ফাউণ্ডেশ্যন। এতিয়া উইকিমিডিয়া ফাউণ্ডেশ্যনৰ বিৰুদ্ধে ANIয়ে গোচৰ ৰুজু কৰিছে। এতিয়া সেই ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ত প্ৰথম অৱস্থাত গোচৰ ৰুজু হোৱাৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ে এটা নিৰ্দেশ প্ৰদান কৰিছে। সেই নিৰ্দেশত ANIয়ে যিটো গোচৰ উইকিমিডিয়া ফাউণ্ডেশ্যন বা উইকিপিডিয়াৰ বিৰুদ্ধে ৰুজু কৰিছে, সেইটোৰ সন্দৰ্ভত যিখিনি তথ্য উইকিপিডিয়াত দিয়া আছে সেইখিনি ডিলিট কৰিবলৈ, ষ্ট্ৰাইক ডাউন কৰিবলৈ বা টেক ডাউন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। অৰ্থাৎ কথাটো এনেকুৱা যে ANIয়ে যিটো গোচৰ ৰুজু কৰিছে উইকিমিডিয়া ফাউণ্ডেশ্যনৰ বিৰুদ্ধে, সেই গোচৰটোৰ সন্দৰ্ভত তথ্যসমূহ উইকিপিডিয়াত উপলব্ধ আছিল। উইকিপিডিয়াই সেইখিনি আপলোড কৰিছিল যে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ সন্দৰ্ভত তেওঁলোকে তথ্য প্ৰকাশ কৰিছিল। তেতিয়া ANIয়ে সেই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। দিল্লী উচ্চ ন্যায়ালয়ে সেই গোটেই তথ্যসমূহ ডিলিট কৰি দিবলৈ বা নাইকিয়া কৰি দিবলৈ নিৰ্দেশ দিয়ে। এতিয়া তাৰ বিৰুদ্ধে পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে উইকিপিডিয়া বা উইকিমিডিয়া ফাউণ্ডেশ্যন। এতিয়া আজি উচ্চতম ন্যায়ালয়ত জাষ্টিছ অৰ্থাৎ ন্যায়াধীশ অভয় অকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই গোটেই গোচৰটোৰ শুনানি লৈছে আৰু তাত এটা বিশেষ কথা তেওঁলোকে কৈছে, কিছু কথা কৈছে। কথাখিনি আমি হুবহু প্ৰথমতে পঢ়ি দিছোঁ। তেওঁলোকে কৈছে যে ইট ইজ নট দ্য ডিউটি অফ দ্য কোৰ্ট টু টেল দ্য মিডিয়া টু ডিলিট দিছ এণ্ড টেকেন ডাউন। Judiciary and media is fundamental pillars of democracy, which is basic of the constitution. For a liberal democracy to thrive, both shall supplement to each other. এটা কথাটো হ'ল এই গোটেই কথাখিনি অৰ্থটো এনেকুৱা যে সকলোৱে গম পায় যে উইকিপিডিয়া বা উইকিমিডিয়া ফাউণ্ডেশ্যনটো ডিজিটেল মাধ্যমত চলে, ইণ্টাৰনেটত চলে।
এতিয়া যিহেতু গোচৰটো ৰুজু হৈছিল সেই ক্ষেত্ৰত আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ে এইটো ক'লে যে সেইসমূহ সংবাদ গোষ্ঠী হয়, উইকিপিডিয়াও এটা সংবাদ গোষ্ঠী হয়, এটা মিডিয়া হয়, গতিকে এইটো উচ্চতম ন্যায়ালয়ে কোনো দায়িত্বত নপৰে, ডিউটিত নপৰে যে উইকিপিডিয়া হওক বা এনেকুৱা যিবিলাক সংবাদ মাধ্যম আছে এইসমূহত যিসমূহ তথ্য আপলোড কৰা হয় বা যিসমূহ কথা তেওঁলোকে কয় বা যিসমূহ বাতৰি দিয়ে সেইসমূহ টেক ডাউন কৰিবলৈ, ডিলিট কৰিবলৈ বা নাইকিয়া কৰি দিবলৈ নিৰ্দেশটো কোৰ্টে দিব নোৱাৰে, আদালতে দিব নোৱাৰে। কিয় নোৱাৰে? যে আদালত হওক বা সংবাদ মাধ্যম হওক দুয়োটাই ডেমক্ৰেচিৰ একোটা স্তম্ভ আৰু দুইটা সমান্তৰালভাৱে কাম কৰাটো খুবেই প্ৰয়োজনীয় এটা সুস্থিৰ গণতন্ত্ৰৰ বাবে। গতিকে এই কথাখিনি খুবেই গুৰুত্বপূৰ্ণ যে উচ্চতম ন্যায়ালয়ে আজি সেই স্বীকৃতিটো দিলে যে এইসমূহ সংবাদ মাধ্যম দলিয়াই পেলাবলগীয়া সংবাদ মাধ্যম নহয়, ইণ্টাৰনেটত থকা ডিজিটেল মাধ্যমত থকা সংবাদ মাধ্যমসমূহ দলিয়াই দিবলগীয়া সংবাদ মাধ্যম নহয়, যে তেওঁলোকক ক'লেই তেওঁলোকে ডিলিট কৰি দিব, যে সেইটো আদালতৰো কোনো দায়িত্ব নহয়, ডিউটি নহয়। কাৰণ এই গোটেইখিনিয়ে একেলগে কাম কৰিলেহে এটা সুস্থিৰ গণতন্ত্ৰ থাকিব। আৰু পিলাৰ্ছ অফ ডেমক্ৰেচি অৰ্থাৎ গণতন্ত্ৰৰ স্তম্ভৰূপে এই সংবাদ মাধ্যমসমূহকো ধৰিছে, যাৰ বাবে তেওঁলোকে দুইটা কথাই কৈছে যে আদালত আৰু মিডিয়া, সংবাদ মাধ্যম গোটেইখিনি একেলগে কাম কৰাটো প্ৰয়োজন আছে। এতিয়া তাত দ্বিতীয় কথাটো খুব গুৰুত্বপূৰ্ণ যে এইটো কথা আজি উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কৈছে যে আদালতখন সমালোচনাৰ ঊৰ্ধ্বত নহয়। কোৰ্ট শুড অপেন টু ডিবেট এণ্ড পাব্লিক ক্ৰিটিচিজম। অৰ্থাৎ তেওঁলোকে আজি এইটো কথা কৈ দিলে যে কোৰ্টখন বা আদালতখন সমালোচনাৰ ঊৰ্ধ্বত নহয়, আদালতত যুক্তিতৰ্ক হ'ব পাৰে, ডিবেট হ'ব পাৰে আৰু ৰাইজে আদালতক সমালোচনা কৰিব পাৰে, সেইটো ক্ষেত্ৰত কোনো অসুবিধা নাই বুলি যিগৰাকী ন্যায়াধীশ উজ্জ্বল ভূঞা তেওঁ স্পষ্টভাৱে কৈছে। অৰ্থাৎ এইটো কথা আজি গণতন্ত্ৰৰ বাবে ভাল দিন যে উজ্জ্বল ভূঞাই এইটো কথা আজি কৈ দিলে, ন্যায়াধীশগৰাকীয়ে এইটো কথা কৈছে যে আদালতখনক ৰাইজে সমালোচনা কৰিব পাৰে, আদালতত যিখিনি গোচৰ শুনানি চলে সেইখিনি সন্দৰ্ভত যুক্তিতৰ্ক হ'ব পাৰে, তাত ৰাইজে সমালোচনা কৰিব পাৰে। এই কথাটো এইকাৰণে আহিল যে যিটো যুক্তি ANIৰ ফালৰ পৰা দিয়া হৈছে সেইটোত কোৱা হৈছে যে ANI যিহেতু এটা গোচৰ ৰুজু কৰিছে উইকিমিডিয়া ফাউণ্ডেশ্যনৰ বিৰুদ্ধে, গতিকে সেই গোচৰৰ শুনানি চলি থকা অৱস্থাত উইকিপিডিয়াই সেই গোচৰটো সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰিব নোৱাৰে বা তেওঁলোকে আপলোড কৰিব নোৱাৰে, সেই কথাটো ANIৰ অধিবক্তাই কৈছিলে। এতিয়া সেই ক্ষেত্ৰত জাষ্টিছ উজ্জ্বল ভূঞা অৰ্থাৎ ন্যায়াধীশ উজ্জ্বল ভূঞাই কৈছে আদালতৰো সমালোচনা হ'ব পাৰে, আদালতৰ যুক্তিতৰ্ক হ'ব পাৰে, ৰাইজে এটা সমালোচনা কৰিব পাৰে, আদালতখন সদায় এটা পাব্লিক অৰ্থাৎ ৰাজহুৱা অনুষ্ঠান হৈ থকাটো ভাল বুলি তেওঁ কৈছে। সেইটো হ'ল গুৰুত্বপূৰ্ণ কথা। এতিয়া যিহেতু সংবাদ মাধ্যমক সেইখিনি স্বতন্ত্ৰতা আজি দিলে, ডিজিটেল সংবাদ মাধ্যমকো দিলে, সেই ক্ষেত্ৰত দুটা কথা কিন্তু মন কৰিবলগীয়া যে আজি এটা বিশেষ প্ৰেছ ৰিলিজ বা এটা আজি বিবৃতি Wireৰ ফালৰ পৰা দিয়া হৈছে। Wire মানে ভাৰতবৰ্ষৰ অন্যতম এটা ডিজিটেল সংবাদ মাধ্যম। এতিয়া তেওঁলোকে আজি অভিযোগ কৰিছে যে তেওঁলোকৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো আজি বন্ধ কৰি দিয়া হৈছে, তেওঁলোকৰ ৱেবছাইটটো উপলব্ধ নহয় বুলি তেওঁলোকে কৈছে। এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে অভিযোগৰ আঙুলি কিন্তু ভাৰত চৰকাৰৰ ফালে কোৱাইছে আৰু তেওঁলোকে কৈছে যে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই ৱেবছাইটটো বন্ধ কৰা বুলি কৈছে IT এক্টৰ অধীনত। এতিয়া তেওঁলোকে ইতিমধ্যে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰৰ লগত কথা পাতিছে, কিন্তু ৱেবছাইটটো উপলব্ধ নহয়। এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে যি ভাৰতবৰ্ষৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আছে তেওঁলোকৰ ফালে অভিযোগ আনিছে আৰু তেওঁলোকে কৈছে যে সেই চৰকাৰৰ ফালৰ পৰা ৱেবছাইটটো বন্ধ কৰা হৈছে। সেই ক্ষেত্ৰত শেহতীয়াকৈ 4 PM নামৰ এটা সংবাদ গোষ্ঠীৰ চেনেলসমূহো ব্লক কৰি দিয়া হৈছে। পুণ্যপ্ৰসূন বাজপেয়ীৰ ইউটিউব চেনেলটোও ব্লক কৰি দিয়া হৈছে, যিটো শেহতীয়াকৈ আকৌ উপলব্ধ হৈছে কিন্তু বন্ধ কৰি দিয়া হৈছে। গতিকে সেই কথাবিলাকে কিন্তু এটা কথা প্ৰমাণিত কৰে যে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অভিযোগ কৰা অনুসৰি তেওঁলোকৰ স্বতন্ত্ৰতাৰ পৰা হাত দিছে। 4 PM হওক, পুণ্যপ্ৰসূন বাজপেয়ী হওক, Wire হওক, এইসমূহ সংবাদ গোষ্ঠীৰ যি তেওঁলোকৰ অফিচিয়েল হেণ্ডেল আছে, ইউটিউব চেনেল হওক, ৱেবছাইট হওক, সেইসমূহ বন্ধ কৰি দিয়া এটা অভিযোগ উঠিছে। গতিকে সেই কথাটোৱে কিন্তু গুৰুত্বপূৰ্ণ এটা সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ যে সংবাদ মাধ্যমসমূহৰ স্বতন্ত্ৰতাৰ হাত দিয়া হৈছে। এই যিসমূহ ডিজিটেল সংবাদ মাধ্যম আছে এইসমূহ বন্ধ কিয় কৰি দিয়া হৈছে সেইটো কিন্তু ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন। সেই ক্ষেত্ৰত এটা সংযোজন কিন্তু আছে যে এজন বিশেষ ইউটিউবাৰ, এজন বিশেষ সাংবাদিক যাক লৈ যথেষ্ট হৈচৈ হৈ আহিছে, সেইজনৰ নাম হ'ল শ্যাম সিং মীনা। শ্যাম সিং মীনাই শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো এটা প্ৰতিবেদন ৰাজহুৱা কৰিছে।
তাৰপিছতে দেখা গৈছিল যে অসমৰ যিখিনি সচেতন ব্যক্তি সেইখিনিয়ে শ্যাম সিং মীনাক লৈ যথেষ্ট মন্তব্য কৰিছিল, সাংঘাতিক তেওঁক লৈ ব্যস্ত হৈ পৰিছিল। এতিয়া সেই শ্যাম সিং মীনাৰ ক্ষেত্ৰত এটা আপডেট আছে যে দিল্লী উচ্চ ন্যায়ালয়ে শ্যাম সিং মীনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে সদগুৰু আৰু ঈশা ফাউণ্ডেশ্যন। এতিয়া সদগুৰু আৰু ঈশা ফাউণ্ডেশ্যন তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে। এতিয়া কথাটো কি আছে যে শ্যাম সিং মীনাই শেহতীয়াকৈ ঈশা ফাউণ্ডেশ্যন হওক বা সদগুৰু সন্দৰ্ভত এটা ভিডিঅ' ৰাজহুৱা কৰিছে, যিটোত ঈশা ফাউণ্ডেশ্যন আৰু সদগুৰুৰ বিৰুদ্ধে বহু অভিযোগ আনিছে। এতিয়া তাৰপিছত হৈচৈ সৃষ্টি হৈছিলে আৰু এতিয়া শেহতীয়াকৈ যেতিয়া গোচৰটো ৰুজু হ'ল শ্যাম সিং মীনাৰ বিৰুদ্ধে, এতিয়া শ্যাম সিং মীনাই সেই সদগুৰু আৰু ঈশা ফাউণ্ডেশ্যন সন্দৰ্ভত যিটো ভিডিঅ' আছিল সেই ভিডিঅ'টোকে ডিলিট কৰি দিলে, ভিডিঅ'টোকে নোহোৱা কৰি দিলে। আৰু ইতিমধ্যে সেইটো আমি কৈ থকা কথা নহয়, এইটো দিল্লী উচ্চ ন্যায়ালয়ত শ্যাম সিং মীনাই নিজে জনাইছে যে তেওঁ ঈশা ফাউণ্ডেশ্যন আৰু সদগুৰুৰ ওপৰত কৰা ভিডিঅ'টো ডিলিট কৰি দিছে। এতিয়া সেই ক্ষেত্ৰত আমাৰ কথাটো হ'ল যে তেওঁ যিখিনি অভিযোগ আনিছিল সেইখিনি মিছা আছিল নেকি, সেইখিনি ৰাইজৰ মাজত TRP পাবৰ বাবেহে সেইখিনি কথা কৈছিল। কাৰণ ইতিমধ্যেই সদগুৰু আৰু ঈশা ফাউণ্ডেশ্যন এইটো কথা কৈছে যে তেওঁলোকৰ বিৰুদ্ধে অনা অভিযোগখিনি মিছা, মনে সজা। এতিয়া মনে সজা অভিযোগ শ্যাম সিং মীনাই নিজে উত্থাপন কৰিছিল, কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কথাখিনি ৰাজহুৱা কৰিছিল কেৱল জনপ্ৰিয়তা আৰু TRP স্বাৰ্থত। সেই কথাটো কিন্তু চাব লাগে, কাৰণ শেহতীয়াকৈ দেখা গৈছে যে ইউটিউব হওক, সামাজিক মাধ্যম হওক, ডিজিটেল মাধ্যমত হওক, বহু সাংবাদিক, বহু সংবাদ গোষ্ঠীৰ আৱিৰ্ভাৱ হৈছে। সেই সাংবাদিক আৰু সংবাদ গোষ্ঠীৰ দায়বদ্ধতাটোক লৈ কিন্তু প্ৰশ্ন উত্থাপন হ'ব লাগিব। আমি নিজে নিজকে সমালোচনা কিন্তু কৰিব লাগিব, কাৰণ সেইসমূহে বহু সময়ত এনেকুৱা বাতৰি কিছু প্ৰচাৰ কৰিছে যিসমূহৰ তথ্য প্ৰমাণ একো নাই, মনে সজা, কেৱল ব্ৰেকিং নিউজ দিয়াৰ স্বাৰ্থত, কেৱল জনপ্ৰিয়তা অৰ্জনৰ স্বাৰ্থত তেওঁলোকে বাতৰিবিলাক কৰি গৈছে। এতিয়া সেই ক্ষেত্ৰত শ্যাম সিং মীনাৰ যিটো স্থিতি, সেইটোৰ পিছত কিন্তু এই কথাটো মন কৰা প্ৰয়োজন যে যিকোনো এজন মানুহক হঠাৎ ৰাইজে গ্ৰহণ কৰি তেওঁ কথাবিলাক শ্বেয়াৰ কৰাতকৈ কথাবিলাকৰ তথ্য প্ৰমাণবিলাক চাই লওক, সুস্থিৰভাৱে সেই কথাখিনি চিন্তা কৰি চাওঁ। আমি এইটো কৈছোঁ যে সমালোচনা এইখিনি মানুহৰ হ'বতে, তেওঁলোকে কিবা এটা কৈ দিলে বুলিয়ে সেই কথাটো পুনৰ প্ৰচাৰ কৰা যিটো প্ৰক্ৰিয়া শেহতীয়াকৈ চলাইছে, শ্বেয়াৰ কৰা যিটো প্ৰক্ৰিয়া চলি আছে, সেইটোৱে কিন্তু ক্ষতি কৰিছে। কাৰণ বহু ভুল তথ্য, বহুত মনে সজা বাতৰি এতিয়া প্ৰচাৰ হৈছে। গতিকে এই ডিজিটেল সংবাদ মাধ্যম বা এই ডিজিটেল সংবাদ মাধ্যমে নিজে নিজক সমালোচনা কৰাৰ প্ৰয়োজন আছে যে তথ্যসমূহ দিয়াৰ পূৰ্বে, ভিডিঅ'সমূহ দিয়াৰ পূৰ্বে এবাৰ চালি জাৰি চোৱা, সেইসমূহ ভেৰিফাই কৰা, সেইসমূহ চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। গতিকে আমি সেই কথাটো শেষত মুখনি মাৰি এইটো কৈছোঁ যে যিকোনো এটা কথা যিকোনো এটা কথা সামাজিক মাধ্যম, ডিজিটেল মাধ্যম বা ইণ্টাৰনেটত প্ৰচাৰ কৰাৰ পূৰ্বে কথাখিনি চালি জাৰি চাওক, কথাখিনি সত্যতা বিচাৰ কৰক, তথ্য পাতিসমূহ ভালকৈ চাওক, যাতে ৰাইজ দিগভ্ৰান্ত নহওক, কাৰণ ৰাইজে ভুল তথ্য পোৱাটো সমীচীন হোৱা নাই। ধন্যবাদ।